ব্লেছিং এণ্ড ফাইনেলি লগৰ কাৰণে মই আছামক প্ৰাউড ফিল কৰাব পাৰিলোঁ I went there to make my Assam proud and finally the time is arrived and I make my Assam proud. बहुत बेसी ভাল লাগিছে and it's a great feeling. ক'ত কেনেকুৱাকৈ কি অনুষ্ঠিত হৈছিল কথা কৈ যাব বহুত আছিলে বহুত টাফ আছিলে বহুত হাৰ্ড টাইমছ আহিছিলে আপছ এণ্ড ডাউনছ বহুত বস্তু হৈছে আৰু হাৰ্ড ৱৰ্ক কৰি কৰি ফাইনেলি সি হাৰ্ড ৱৰ্কটো পেজ অফ কৰিছে বহুত আপছ এণ্ড ডাউনছ পাইছোঁ মই 8 ডেজৰ আছিলে এণ্ড 8 ডেজত বহুত বস্তু হৈছে কিন্তু কয় ন হাৰ্ড ৱৰ্ক সদায় পে অফ কৰে এণ্ড ইট ডাজ ত' ইয়া সেইকাৰণে মই বহুত ভাল লাগিছে মেইনলি হ'ল ব্লেছিং যেতিয়া ব্লেছিংছ এণ্ড ছাপৰ্ট থাকে তেতিয়াই শিকাটো বহুত ইজি হৈ যায় মেইনলি হ'ল ছাপৰ্ট এণ্ড লাভ এণ্ড সেইকাৰণে মই চবকে বহুত জ্যাদা থেংকফুল এণ্ড চবকে মই লাভ উইচ কৰিব খুজিছোঁ চবকে মোৰ যোনে উইচেছ দিছে ছাপৰ্ট কৰিছে এভৰি ডে মোক কমেণ্টছ কৰিছে সেইকাৰণে থেংক ইউ ছ' মাছ এইটো মিছ টিম ডিভা ইণ্টাৰনেশ্যনেল তাত 36 কাণ্ট্ৰি মানে জইণ্ট পাৰ্টিচিপেট কৰিছিল তাৰে ভিতৰত বৰ্ষাকিৰণে এই পাৰ্টিচিপেটত অসমৰ হৈ ইণ্ডিয়াৰে ৰিপ্ৰেজেণ্ট কৰিছিল তাৰে লাষ্ট 10 ডেজ একদম ফাইনেলি বহুত সংঘৰ্ষৰ মাজত অসমীয়া সাজপাৰ আৰু অসমীয়া মুগা বিশ্ব দৰবাৰত তথা ভাৰতত চিনাকি দিবলৈ সক্ষম হ'ল আৰু বিশেষকৈ আপোনালোকৰ আশীৰ্বাদ অবিহনেতো সম্ভৱে নহয় আপোনালোকৰ আশীৰ্বাদ অসমবাসীৰ আশীৰ্বাদ লৈ আজি আহিলোঁ আৰু অহা এদিন আমি গেট টুগেডাৰ ভালকৈ কৰি গোটেইখিনি হিষ্টৰীবিলাক ক'ম আজি আশীৰ্বাদ কৰক আমি সোনকালে আহিছোঁ সোনকালে ঘৰত যাম